ভাল লগা মানুহ বহুত থাকিব, কিন্তু ভাল পোৱা মানুহ এজনে হয় যিজনে তোমাৰ অতীত জানিও তোমাৰ লগত থাকে, তোমাক ভৰসা দিয়ে। সেইজন মানুহক এৰি আন কাৰোবাৰ লগত ভৱিষ্যত গঢ়াৰ সপোন নাচাবা। বিশ্বাস বস্তুটো বহুত অদ্ভুত। মানুহে যি পায় বিশ্বাস কৰিয়ে পায়, আৰু যি হেৰুৱাই বিশ্বাসৰ বাবে হেৰায়। ভাল পালে আজীৱন ভাল থকাৰ কামনা কৰিব লাগে, ভাল পালে আজীৱন ভালকৈ ৰাখিব লাগে বা ভালকৈ থাকিব দিব লাগে। গোটেই জীৱন ভাল পোৱা মানুহজনৰ খোজত খোজ মিলাই যাবলৈ নোৱাৰিব পাৰা, কিন্তু জীৱনটো এবাৰেই পাইছা, সেই সম্পৰ্ক থাকক বা নাথাকক, ভাল পালে আজীৱন সন্মান বজাই ৰাখিব লাগে, সেয়ে আজীৱনে সন্মানটো বজাই ৰাখিবা। জীৱনটো একেবাৰে সংক্ষিপ্ত, সেয়ে নিজকে ভাল পোৱা, সকলো সময়তে হাঁহি ধেমালিত থকা কেৱল নিজৰ বাবে। খং আৰু বৰষুণ দুয়োটা একেধৰণৰ বস্তু, থমিলে বুজি পোৱা যায় কিমানখিনি ক্ষতি হ'ল। জীৱনত মানুহৰ সকলোতকৈ ডাঙৰ ভুল কাৰোবাক অপমান কৰা, কাৰণ সকলোতকৈ বেছি কষ্ট এই অপমান কৰা মানুহবোৰে দিয়ে। যিটোৰ বিচাৰ উচ্চতম ন্যায়ালয়ে কৰিব নোৱাৰে, তাৰ বিচাৰ সময়ে কৰে, আৰু সময়ে যেতিয়া বিচাৰ কৰে তেতিয়া সাক্ষী প্ৰমাণৰ প্ৰয়োজন নহয়। শূন্য পকেট দেখি বেকাৰ ল'ৰাটোৰ লগত যিজনী ছোৱালী থাকি যায় সফলতাৰ পিছত, সেই ছোৱালীজনীয়ে স্ত্ৰী হোৱাৰ যোগ্যতা ৰাখে। সকলো ছোৱালীৰে এটাই ইচ্ছা, বিয়াটো হওক পাৰিবাৰিকভাৱে, কিন্তু পৰিচয়টো যেন আগৰ পৰাই থাকে। আজি বেয়া দিন চলিলেও মানি লোৱা, বেয়া মুহূৰ্তটো জয় কৰি পৃথিৱীক প্ৰমাণ কৰি দিয়া যে তুমি দুৰ্বল নহয়। কিয়নো আজীৱন সকলো বেয়া হৈ নাথাকে, সকলো সময়ৰ হাতত এৰি দিয়া। সময় এদিন উভতি আহিব, সেইদিনা সকলো হিচাপ মিলাবা। তোমাৰ লগত যি যি ঘটিছিল সেই সকলোবোৰৰ হিচাপ পাবা। বিয়া কৰিলে খং চোকা মানুহক কৰিবা, কাৰণ হিংৰাই খঙাই যোৱা মানুহবোৰৰ মনত প্ৰচুৰ ভাল পোৱা থাকে, যিটো সকলোৱে বুজিব নোৱাৰে। সপোন তেওঁক লৈয়ে চোৱা, যিজনে কেৱল সপোন নেদেখাই বাস্তৱায়ন কৰে। এনেকুৱা কাকলৈ সপোন নাচাবা যিজনে সপোন দেখাই নিজেই হেৰাই যায়। কিছুমান ছোৱালী দামী গিফ্ট দিলে যিমানখিনি সুখী নহয়, তাতকৈ বেছি সুখী হয় সন্মান, গুৰুত্ব আৰু অলপ সময় দিলে। যি আছে সেইটোক লৈ সুখী থাকা, তাতোকৈ বেছি কিবা পাব বিচাৰিলে যি আছে সেইটোকো হেৰাই দিবা। জীৱনত বেটাৰ কাৰোবাক পায়ো তাতকৈ বেটাৰ কাৰোবাক বিচাৰি যোৱা, তেনেহ'লে চাবা তৰা বিচাৰি গৈ পোহৰ দিয়া জোনটোক হেৰুৱাই দিবা।